আৰু মই যাই আছোঁ এইখন গাড়ীত পাঠশালাক লগি। এয়া পাঠশালা টাউনৰ মাজেদি বেটাৰী ৰিক্সাত যাই আছোঁ আৰু 40 মিনিট লেট কৰি আমি যাব লগা ট্ৰেইনখন আহি আছে এইখন। আৰু মোৰ টিকেট হ'ল S678। আৰু প্ৰতিদিনৰ কাৰণে বাই বাই পাঠশালা। আৰু এইকেইখন হৈছে কলকাতাৰ লোকেল ট্ৰেইন, অলপ বেলেগ, আমাৰ নিচিনা নহয়। আৰু অৱশেষত আহি পালোঁ আমি হাওৰা ষ্টেচন। আৰু দিনটো ইয়াতে থাকিব লাগিব আৰু ৰাতি 9টাৰ পিছতহে আছে আমাৰ ট্ৰেইন। এতিয়া দিনটো কি বাৰু কলকাতাত দেখাম। আৰু মোক ফোন কৰি আছে কেৱল ব্লগ বনাব লাগে। বেছি ব্লগ চগ বনোৱাৰ অভ্যাসো নাই। কিবা ভুল ভ্ৰান্তি হ'লেই ক্ষমা কৰি দিব দিয়ক, ভালকৈ নাজানো কিন্তু ক'বা। আৰু ভিডিঅ'টো চাই থাকক। আৰু যোৱাকালি ৰাতিপুৱা 10টাৰ পৰা আহি আজি ৰাতিপুৱা 6টা বজাত আহি পালোঁ হাওৰা। আৰু আমাৰ কাৰণে শ্লিপাৰত ওপৰত ৰুম থাকে আৰু আমি সেই ৰুমকে যাই আছোঁ। আৰু ওপৰৰ ৰুমৰ পৰা এয়া দৃশ্য, সেইখন হৈছে হাওৰা ব্ৰিজ। বঢ়িয়া মজা লাগে, তাকে যাম। প্ৰত্যেকবাৰে আহিলে একবাৰ যাঙে, তাকে যাই এনে ভাল লাগে। আৰু ইয়াতে সূতা হাল্লা দেখছে, দেখা পাব, চাই থাকবচোন, দেখাই আছোঁ। আৰু এইটো ৰুমতে দিনটো কাটব লাগিব। ইয়াত আমি গা ধুম আৰু গা চা ধুই কিনে কিবা খাব বাহিৰত যাম। আৰু আমাৰ হ'ল, আমি আছোঁ বৰ্তমান শ্লিপাৰ ওপৰত আছোঁ। ইয়াতে ভিতৰত গা ধুব পাৰিম। আৰু বাহিৰৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ। আমি ইয়াতে ৰেষ্ট কৰিম এতিয়া। আৰু ভিতৰত আমাৰ কাৰণে ছিট আছে, কিন্তু ভিতৰত কৰি বাহিৰত এনেকৈ বহি বেছি ভাল লাগে। আৰু 10 টকা দি ইয়াতে গা ধুব লাগিব। 10 টকাটো দিলোঁ আৰু গা ধুম এতিয়া। আৰু গা চা ধুই একপাক বাহিৰৰ ফালে আমি ওলাই আহিলোঁ, নদী পাৰৰ ফালে। এইটো গংগা নদী। আৰু এইবিলাক ফেৰীবিলাক ইপাৰৰ পৰা সিপাৰ হৈ আছে। সিপাৰৰ ফালে এনে ফুৰিব গ'লে যাব পাৰি টিকেট কাটি। আৰু কিছুমানে উঠি নাপাবিলাক আহি উঠে, কিছুমানে, মই আগতে উঠি চাইছোঁ বাৰু, আজি নুঠোঁ, আজি নাযাওঁ। চাই থাককচোন বাৰু, কিমান বাৰু দেখাম। আৰু এনেকৈ 2 দিন আমি মৰুভূমিৰ মাজেদিয়ে যাই থাকিব লাগিব। আৰু একো দেখা নাপাওঁ, কেৱল সৰু সৰু গাছ আৰু অলপ চলপ খেতি দেখা পাই। আৰু এয়া এনেকৈ মানুহজনৰ ঘৰ বেছিকৈ দেখা নাপায়। আৰু এই খাদ্য ৰেডি আছে ট্ৰেইনৰ ওপৰত। আৰু অহাৰ কনফাৰ্ম হোৱা নাই টিকেট, সেইকাৰণে আহোঁ বেচেৰা ইয়াতে এনেকৈ বাগান দিব লগা হৈছে।
আমাৰ বাৰু কনফাৰ্ম আছে আমি আৰামছে চিটত বাগান দি যাব পাৰিম। বৰ্তমান আমি মহাৰাষ্ট্ৰৰ ভিতৰত সোমাইছোঁ আৰু অলপ চলপ এইবিলাক দেখা পোৱা হৈছে আৰু পোনা পামে, পোনা পাব বেছি জেগা নাই বাৰু। আৰু অৱশেষত পোনা পালোঁ, পোনা পাই বাছত বহিলোঁ, বাছত বহি টিকেটটো কাটি ল'লোঁ কিমানকৈ 25 টকাকৈ 50 টকা দুটা। আৰু আমি পুনা চিটিৰ মাজেদি যাই আছোঁ, আমি যিখিনি জেগাত থাকিম সেইখিনি জেগালৈকে যাই আছোঁ বাছত বহি। আৰু অৱশেষত আমি আহি পালোঁ আমি থকা ঠাইখিনি। আৰু আজিৰ ভিডিঅ'টো ইয়াতে ৰাখিম বাৰু, পিছত ইয়াৰ পৰা আৰু মই ভিডিঅ' বনাওঁ, আপোনালোকে চাই থাকিব মোৰ চেনেলটো। আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দেখা পাব।